Welcome to my channel Zintu's Technical World. আজি আপোনালোকলৈ এটা বহুত ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো য'ত আছে দুডালকৈ সাউন্ডবাৰ সিস্টেমৰ কম্পেৰিজন তাৰ মানে আপোনালোকক কম্পেয়াৰ কৰি দেখাম মিউজিক বজাই বজাই আপোনালোকৰ এফালে আছে বোট আৰু ইফালে আছে মাৰ্কিউ বোটটো আপোনালোকৰ 10000 ৰ আন্ডাৰত আহে আৰু মাৰ্কিউটো আপোনালোকৰ 7000 ৰ আন্ডাৰত আহে কিন্তু দুইটাৰে টোটেল পাৱাৰ আউটপুটটো হৈছে 120 ওয়াট আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব সো বলক ভিডিওটো আৰম্ভ কৰোঁ ৰ'ব এতিয়া ভিডিওটো ষ্টাৰ্ট কৰাকে নাই আসল কথা হয় নাই নহয় এডাল পিন্ধি ল'ব হেডফোন নে ইয়াৰফোন যি হয় আপোনালোকৰ যি আছে ওয়্যাৰলেছ আছে ওয়্যাৰ থকা আছে সব পিন্ধি ল'ব তেতিয়া আসল মজাটো পাব আৰু ভিডিওটো স্কিপ নকৰিব দীঘল হ'ব পাৰে স্কিপ কৰিলেও আসল মজাটো গুচি যাব আপোনালোকৰ আৰু আজি মই পুৰা এক্সাইটেড হৈ আছোঁ এনেকুৱা ভিডিও লাইফত বনাই পোৱা নাই লাইফত শুনিও পোৱা নাই এনেকৈ একেলগে দুটা বজাই কৈ আছোঁ বাৰু আপোনাক দেখাই আছোঁ চ' মই আগতে ফুল ৰিভিউ দি থৈছোঁ চ' আজি একো নেদেখাওঁ বিশেষকৈ আপোনালোকৰ ৰিম'ট দুটা এতিয়া একেলগে দেখাই দিছোঁ মই এতিয়া মই আপোনালোকক ব্লুটুথৰ দ্বাৰা কানেক্ট কৰি দুইটা চাউণ্ড কম্পেৰিজন কৰি দেখাইছোঁ চ' এতিয়া মই আপোনালোকৰ দুইটা চাউণ্ডবাৰ অন কৰিলোঁ অন কৰি ব্লুটুথত কানেক্ট কৰিলোঁ কানেক্ট মই এটা মোবাইলত কৰা নাই এটা মোবাইলত যিহেতু কৰিব নোৱাৰি একেলগে গতিকে মই দুটা মোবাইল লৈছোঁ এই দুটা মোবাইল দেখিছে নিশ্চয় লেফ্ট ছাইডৰটো আপোনালোকৰ মাৰ্কিউটো মই কানেক্ট কৰি থৈছোঁ আৰু ৰাইট ছাইডে আছে বোট আভান্তে বাৰ এইটো কানেক্ট কৰি থোৱা আছে চ' আৰু যিহেতু মোবাইল দুটা বেলেগ গতিকে ইকুৱেলাইজাৰ অকণমান ইয়াত ফেৰ হ'ব আপোনালোকে এইটো এডজাষ্ট কৰি ল'ব নিজেই আপোনালোকক মই এতিয়া দুইটা চাউণ্ডবাৰতে ছেইম ভলিউম দেখাই লৈছোঁ ছেইম আছে নে আপোনালোকে চাই ল'ব ইয়াত আছে এইটো 15 কৰি দিলোঁ ইয়াত আপোনালোকৰ এইটো 15 কৰি দিলোঁ এতিয়া আপোনালোকক মই মোবাইল দুটা দেখাই আছোঁ চাওক মোবাইলত ফুল চাউণ্ড দি থোৱা আছে দুইটাতে দেখিছে নিশ্চয় আৰু যিহেতু দুইটা চাউণ্ডবাৰতে এটা বস্তু কমন আছে তাৰমানে মিউজিক মোড বা 3D মোড এইটো 3D মোড কৰিছোঁ এইটো 3D মোড কৰিছোঁ এইটো মোডতে সবতকৈ ভাল কোৱালিটি আহে তথাপিও কওঁ আপোনালোকে HDMI ARC কেবল ইউজ কৰিব HDMI ARC কেবল ইউজ কৰিলে আপোনালোকে যিমান কোৱালিটি পাব ব্লুটুথৰ সিমান কোৱালিটি নাপায় তথাপিও আপোনালোকক দেখাইছোঁ এতিয়া প্ৰথমতে প্লে কৰিছোঁ মই মাৰ্কিউটো এটা আছে বোটটো এতিয়া সাউন্ডটো 5 বঢ়াই লওঁ দুইটাতে এটা আপোনালোকৰ 20 কৰিলোঁ এইটো 20 কৰিলোঁ এতিয়া মাৰ্কিউটো প্লে কৰিছোঁ এতিয়া বোটটো প্লে কৰিছোঁ আৰু লাষ্ট 5 এটা বঢ়াই দেখাছোঁ মেক্সিমাম 30লৈকে দিব পাৰি বেছি দিব মানে ঘৰত ব্যৱস্থা মানুহ আছেতো যিহেতু চ' গাড়ী খাই যাম সেইটো কাৰণে মাত্ৰ আৰু 5 বঢ়াই লওঁ 25লৈকে দিছোঁ তাৰপিছত আপোনাৰ এইটো 25 দি লৈছোঁ ফাৰ্ষ্ট বোটটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো বোট এতিয়া মাৰ্কিউটো প্লে কৰিছোঁ এতিয়া আপোনালোকক মই দুইটা একেলগে প্লে কৰি দেখাইছোঁ এইটো চাওক এনেকুৱাই চাউণ্ডকে এয়াৰফোন ইউজ কৰিব তেতিয়াহে আসল মানে ফিলটো পাব নহ'লে ডাইৰেক্ট মোবাইলত চালে গম নাপাব যদিও মই মোবাইল দুটাত একেলগে প্লে কৰিছিলোঁ তথাপিতো মাৰ্কিউটো মানে প্ৰথমতে অকণমান বাজি গ'ল ত' চাউণ্ডটো একেলগে নোলালে তথাপিতো মই আপোনালোকক অকণমান এনজয়মেণ্ট দিব পাৰিলোঁ বুলি আশা কৰিলোঁ মই নিজেও আজি ফাৰ্ষ্ট টাইমৰ কাৰণে শুনিছোঁ দুটা চাউণ্ড বাৰ বা দুটা হোম থিয়েটাৰ
একেলগে একেটা গানত বজায় এটা কথাই কৈছোঁ আপোনালোকে যদি HDMI ARC কেবল ইউজ কৰে আপোনালোকে ব্লুটুথটো বাদ দিয়ক যদি HDMI প্লে কৰে আপোনালোকে এতিয়া মই আপোনালোকক 25 লৈকে দেখালোঁ আপোনালোকে মেক্সিমাম আপোনালোকে 17-18 মানলৈকে আপোনালোকে প্লে কৰিব পাৰিব এনেকুৱাই ডাঙৰ চাউণ্ড আহে কাৰণে আপোনালোকৰ চাউণ্ড আউটপুট ইমানেই ধুনীয়া হয় ত' সেইটো কাৰণে আপোনালোকক মই সদায় কৈ আছোঁ যে HDMI ARC কেবল ইউজ কৰিব যদিহে ছাপৰ্টেড ডিভাইচ থাকে ঘৰত তেতিয়া নহ'লেতো উপায় নাই অক্স বা USB নহ'লে ব্লুটুথ So, এটা আছিল আজিৰ ভিডিঅ' য'ত দেখালো আপোনালোকক বোথ সাউণ্ড বাৰ আৰু মাৰ্কিউ সাউণ্ড বাৰৰ কম্পেৰিজন আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব কথাটো মই এটাই ক'ম আপোনালোকক এতিয়াও ক'ম বেষ্ট মিউজিক আউটপুটৰ কাৰণে আপোনালোকে HDMI ARC কেবলেই এতিয়াও ইউজ কৰিব সদায় ইউজ কৰিব আৰু এটা কথা কৈ গৈছোঁ আপোনালোকে এইটো ৰেঞ্জত এই দুটাতকৈ বেষ্ট সাউণ্ড বাৰ আপোনালোকে কেতিয়া নাপায় বেষ্ট সাউণ্ড বাৰ হওক বা বেষ্ট হোম থিয়েটাৰ হওক ইমানটো প্ৰাইচ ৰেঞ্জত আপোনালোকে কেতিয়া নাপায় আৰু যদি আপোনালোকে বিচাৰি পাইছে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰিব মই কিন্তু এতিয়ালৈকে দেখা নাই মই এই দুটালে দেখি আছোঁ বৰ্তমান চ' আপোনালোকৰ মাজলৈ লৈ আনিম বুলি ভাবিলোঁ চ' আজি ভিডিঅ'টো বনাই দিলোঁ ইমানখিনি আছিলে যদি ভিডিঅ' চাই ভাল লাগে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে চাই থকা বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিব পুনৰ লগ পাম এনেকুৱা আকৌ নতুন ভিডিঅ' হ'লে টিল দেন হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং